শুন হেৰো শুন অসম দেশৰ সোণালী ইতিহাস তাহানি দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। শুন হেৰো শুন অসম দেশৰ সোণালী ইতিহাস তাহানি দিনৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। গাৰো মেৰি ডিমাচা কছাৰী অকানো ফলা কোচলা নোংৰা ভাৱ দেউৰী চুতীয়া মিজু আৰু চিন্তেং নক্তে ৱানচু আৰু কাৰ্বি নগা। খাচী গাৰো মেৰি ডিমাচা কছাৰী অকানো ফলা কোচলা নোংৰা ভাৱ দেউৰী চুতীয়া মিজু আৰু চিন্তেং নক্তে ৱানচু আৰু কাৰ্বি নগা। মনপা খামতি বড় মৰাণ বৰাহি তাগি নাপাতানি বুকুতে সাৱতি খাম তেওঁৰ দেশৰে নাম পাতকাই পূবতে আছিল। দিখো দিহিং লৈ দক্ষিণে খাম যাম পশ্চিমে হাবুং সাৱতিছিল। দিখো দিহিং লৈ দক্ষিণে খাম যাম পশ্চিমে হাবুং সাৱতিছিল। চন্দ্ৰপ্ৰমথ জয়ধ্বজ আৰু চক্ৰধ্বজ প্ৰমত্ত সিংহ কমলেশ্বৰ প্ৰচণ্ড প্ৰতাপী গদাধৰ প্ৰচণ্ড প্ৰতাপী গদাধৰ প্ৰচণ্ড প্ৰতাপী গদাধৰ। লালক ফুলাৰ অপশাসন জেৰেঙা পথাৰত জয়াই বিনাই। লালক ফুলাৰ অপশাসন জেৰেঙা পথাৰত জয়াই বিনাই। চক্ৰান্তকাৰীক বধি দেশৰ ৰাখিলে মান নগয়া হয় কিয়া ফুটাই দেখাই। চক্ৰান্তকাৰীক বধি দেশৰ ৰাখিলে মান নগয়া হয় কিয়া ফুটাই দেখাই। চালো চুকাফা চালো চুকাফা। লাচিতৰ দুবাহুৰ প্ৰচণ্ড শক্তিত মোগল